মহিলা উদ্যমিতাৰ আঁচনি আপোনালোকৰ একাউণ্টত সোমালেনে বাৰু? আজি 1 এপ্ৰিল। আজিৰ পৰা হিমন্ত বিশ্ব শৰ্মাই গছপুলি ৰোৱাৰ নামত উদ্যমিতাৰ আঁচনিৰ শুভ আৰম্ভ কৰি 10,000কৈ টকা প্ৰতিগৰাকী মহিলাকে দিব আৰু সেই টকাৰ আপোনালোকৰ একাউণ্টত সোমালেনে বাৰু? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। 10,000 টকাৰ বিহু আগে আগে আমাক সোমোৱাই দিছে, কাৰণ আমি এগৰাকী গোটৰ সদস্যাৰ লগতে আমি মহিলা উদ্যমিতাৰ ফৰ্ম ফিল-আপ কৰিছিলোঁ আৰু আপোনালোকৰ একাউণ্টত এতিয়া আপোনালোকে চেক কৰিলেনে বাৰু? আজি 1 এপ্ৰিল। আজিৰ পৰা হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাকৈ মহিলা একাউণ্টত দিম বুলি তেওঁ ঘোষণা কৰিছিল। হয়, আজি বিহালী সমষ্টিত লাখ লাখ মহিলাক মহিলা উদ্যমিতা আঁচনি ধন সোমোৱাই দিছে। আচলতে এই মহিলাসকলৰ মাজতো সকলোৱে যে উদ্যমিতাৰ আঁচনি ধন পাব সেইটো হ'লে একেবাৰে সত্য নহয়। আমাৰ মহিলাসকলৰ মাজত বহু বাছি কিছুমান মহিলাকহে এই উদ্যমিতাৰ আঁচনি দিয়া হ'ব, কাৰণ আমি এতিয়া সেইসমূহ গম পাইছোঁ। হিমন্ত বিশ্ব শৰ্মাই যিয়ে নকওক কিয় সকলোৰে একাউণ্টত কিন্তু মহিলা উদ্যমিতা ফৰ্মৰ বা গছপুলি ৰোৱাৰ 10,000কৈ টকা নোসোমায়। আপোনালোকৰ একাউণ্টত সোমাইছেনে নাই সোমোৱা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত বৰ্তমানলৈকে কাৰো একাউণ্টত সোমোৱা নাই। পোনপ্ৰথমবাৰৰ বাবে আজি 1 এপ্ৰিলত বিহালী সমষ্টিত লাখ লাখ মহিলাৰ ভিৰ কৰা দেখিবলৈ পোৱা গ'ল আৰু সভা সমিতি পাতি হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাতে প্ৰতিটো সমষ্টিতে দুৱাৰ মুকলি কৰিহে মহিলা উদ্যমিতাৰ আঁচনি টকা দিয়া ঘোষণা কৰিছে। আৰু ইয়াতেই কথা হ'ল কি, যিসমূহে গোটৰ নিয়ম নাই মনা বা যিসমূহ মহিলাই গোটত থাকিও গোটৰ অনিয়ম হৈছে বা যিসকলে গোটৰ অমান্য কৰি তেওঁলোকৰ নিজৰ মতে কাম কৰে, তেনেকুৱা মহিলাক আচলতে এই মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত কৰিছে। কাৰণ আমাৰ গমাৰিগুৰি ব্লকতো তেনে বহু মহিলা ওলাইছে, ভিঅ' লগত জড়িত নোহোৱা বা তেওঁলোকে লোন লৈ ঘূৰোৱা নাই বা তেওঁলোকে বহু টকা ঋণ এতিয়াও পৰিশোধ কৰিবলৈ বাকী আছে, তেনে মহিলাসকলক আচলতে উদ্যমিতাৰ আঁচনিৰ পৰা বঞ্চিত কৰিম বুলি পোনপ্ৰথমতেই ফৰ্মখনত ফিল-আপ কৰি থোৱা আছিল আৰু সেই দিনটো আজি আহি লাষ্ট পালেহি আৰু যিসকল আচলতে তেনেকুৱা মহিলা আছে সেইসকলে এতিয়া এই মহিলা উদ্যমিতা আঁচনিটোৰ পৰা বঞ্চিত হ'ব। সেই গতিকে মই আপোনালোকলৈ এই ভাল ক্ষণত আচলতে হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাক 1 এপ্ৰিলৰ পৰা মহিলা উদ্যমিতাৰ আঁচনি লাখপতি বাইদেউসকলক লাখে লাখে পইচা ভৰাই দিব আৰু সেই লাখে লাখে পইচা লৈ আপোনালোকে ছাগলী ফাৰ্ম, গাহৰি ফাৰ্ম, দোকান, বিজনেছ ইত্যাদি কৰিবলৈ ৰেডি হৈ থাকক আৰু আপোনালোকৰ একাউণ্টসমূহ সঘনাই চেক কৰি থাকক আৰু আপোনালোকে সোমাইছেনে নাই সোমোৱা কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মই আপোনালোকৰ আগত এই কথাষাৰ আগবঢ়ালোঁ কাৰণ মই ইতিমধ্যে মোৰ একাউণ্টত সোমোৱা নাই আৰু আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত এতিয়ালৈকে বাৰু সোমোৱা নাই। কিমান তাৰিখত দিব কি কথা সেইটো আমি এতিয়ালৈকে গম নাই পোৱা। হয়তো 2-এদিনৰ ভিতৰতে গোলাঘাট ডিষ্ট্ৰিক্টতো অতি সোনকালে মহিলাসকলে এই 10,000কৈ টকা পাবলৈ সক্ষম হ'ব। তাৰ ভিতৰতে যিসকলে নাপায় তেওঁলোকে হয়তো পুনৰ আকৌ ফৰ্ম ফিল-আপ কৰিবলৈ পাব পাৰে। সেই গতিকে এতিয়াৰ পৰা নিকা হৈ থাকক আৰু চৰকাৰৰ ওচৰত যিসমূহ ধাৰ আছে এইবিলাক সকলো ধাৰ মাৰি কৰি আপোনালোকেও 10,000কৈ পাবলৈ আৰু লাখপতি বাইদেউ হ'বলৈ সাজু হৈ থাকক। ধন্যবাদ।